বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই কবিতাটি স্বৰচিত কবিতা। কবিতাৰ শিৰোনাম আমাক এজন নেতা লাগে, সঁচা নেতা। আমি বহুত দেখিলোঁ জাতীয়তাবাদী, আমি বহুতো দেখিলোঁ আঞ্চলিকতাবাদী, আৰু এতিয়া দেখিলোঁ সততে নিজক সমাজবাদী বুলি জহাই ফুৰা গণশিল্পীয় ক্ষুদ্ৰ স্বাৰ্থৰ কাৰণে হয় সুবিধাবাদী। দুৰ্ভগীয়া জনতা হয় মাথো সদায় তেওঁলোকৰ প্ৰৰচনাত পণবন্দী। দিনৰ পোহৰত ৰাইজক লগত লৈ চিঞৰে চৰকাৰ মুৰ্দাবাদ। ৰাতিৰ আন্ধাৰত মুখা খুলি থৈ তেওঁলোকেই ধ্বনি দিয়ে মন্ত্ৰী জিন্দাবাদ। এয়াই নহয় জানো সুবিধাভোগীৰ সুবিধাবাদ। হে অসমবাসী ৰাইজ, তেওঁলোকৰ ভণ্ডামীৰ পিছত দৌৰি অসমখনক নকৰিবা বৰবাদ। আমি কিমান যে দুৰ্ভগীয়া, বিগত কিছু বছৰত এজন নেতা বনাব নোৱাৰিলোঁ। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু হেম বৰুৱাৰ নিচিনা নেতা, যিয়ে সিংহৰ নিচিনা গৰ্জি উঠিছিল অসম আৰু অসমীয়াৰ স্বাৰ্থত। কেৱল জাতীয়তাবাদৰ চলা পিন্ধা কিছুমান সুবিধাবাদীক নেতা বনাই আমাৰ সোণৰ অসমখন ধ্বংস কৰিলোঁ। এইখন আমাৰ অসম, অসমীয়াৰ অসম, নহয় কোনো সুবিধাবাদীৰ পৈতৃক সম্পত্তি। আমি নহওঁ কেতিয়াও তেওঁলোকৰ ওচৰত নৰম। সময় থাকোঁতেই কৰিব লাগিব সুবিধাবাদীৰ নিষ্পত্তি। সেয়েহে এতিয়া আমাক এজন নেতা লাগে, নিজক বিক্ৰী নকৰা সঁচা নেতা, যি হ'ব পাৰে অসম আৰু অসমীয়াৰ প্ৰকৃত ত্ৰাণকৰ্তা।